নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই 2013 চনত হৈ যোৱা চিটেটৰ প্ৰশ্নকাকত অসমীয়া বিষয়ৰ ওপৰত এই ভিডিঅ'টোত আলোচনা কৰিম। যিসকল পৰীক্ষাৰ্থীয়ে অসমীয়া বিষয়টো লেংগুৱেজ 1 হিচাপে লৈছে সেইসকলে প্ৰশ্ন নং 91 পৰা 120লৈকে সমাধান কৰিব লাগিব। কিন্তু এই ভিডিঅ'টোত গদ্যাংশ আৰু পদ্যাংশৰ প্ৰশ্ন আৰু উত্তৰখিনি আলোচনা কৰিম। প্ৰথমতে ইয়াত এখন গদ্যাংশ দিয়া আছে আৰু গদ্যাংশটোৰ প্ৰশ্ন নং 91 পৰা 99লৈকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। গদ্যাংশটো এনেধৰণৰ: 91 প্ৰশ্নটো হ'ল ট্ৰেজেডিৰ স্থান নাই। 1 নম্বৰ বধকাব্যসমূহত, 2 নম্বৰ ঈশ্বৰৰ ভক্তিত, 3 নম্বৰ কৰ্মফল বিশ্বাসী ভাৰতীয় আদৰ্শত, 4 নম্বৰ অলৌকিক শক্তিসম্পন্ন পুৰুষৰ আখ্যানত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ কৰ্মফল বিশ্বাসী ভাৰতীয় আদৰ্শত। 92 প্ৰশ্নটো হ'ল অখণ্ডতাৰ ৰূপ আৰু সমগ্ৰতাৰ ভাৱ প্ৰতিস্ফুট হৈছে। 1 নম্বৰ ট্ৰেজেডিত, 2 নম্বৰ ভাৰতীয় আদৰ্শত, 3 নম্বৰ বধকাব্যসমূহত, 4 নম্বৰ হৰি ভক্তিত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ বধকাব্যসমূহত। 93 প্ৰশ্নটো হ'ল ভগৱান কাৰ সহায়ক? 1 নম্বৰ ভক্তৰ, 2 নম্বৰ দেৱতাৰ, 3 নম্বৰ অসুৰৰ, 4 নম্বৰ হেমা সুন্দৰীৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ ভক্তৰ। 94 প্ৰশ্নটো হ'ল কি শক্তিৰ সহায় অবিহনে সংসাৰত চলা সহজ নহয়? 1 নম্বৰ আত্মশক্তিৰ, 2 নম্বৰ দৈৱ শক্তিৰ, 3 নম্বৰ শক্তিসম্পন্ন পুৰুষৰ, 4 নম্বৰ আসুৰিক শক্তিৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ দৈৱ শক্তিৰ। 95 প্ৰশ্নটো হ'ল ছলে বলে কৌশলেৰে ভগৱানে দৰ্পণ চূৰ্ণ কৰিবলৈ সক্ষম হৈছে। 1 নম্বৰ শত্ৰুৰ, 2 নম্বৰ অসুৰৰ, 3 নম্বৰ দেৱতাৰ, 4 নম্বৰ ভক্তৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ শত্ৰুৰ। 96 প্ৰশ্নটো হ'ল অপাত্ৰত কৰুণা দান কৰিবলৈ কোনে নিষেধ কৰিছে? 1 নম্বৰ ভগৱানে, 2 নম্বৰ দেৱতাসকলে, 3 নম্বৰ ডক্টৰ কাকতিয়ে, 4 নম্বৰ সংস্কৃত আলংকাৰিকসকলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ সংস্কৃত আলংকাৰিকসকলে। 97 প্ৰশ্নটো হ'ল বধকাব্যসমূহ ৰূপতকৈ আখ্যান হিচাপে বেছি মনোৰম বুলি মন্তব্য কৰা ব্যক্তিগৰাকী হৈছে। 1 নম্বৰ বধকাব্যৰ ৰচক, 2 নম্বৰ ট্ৰেজেডিৰ প্ৰণেতা, 3 নম্বৰ ডক্টৰ বাণীকান্ত কাকতি, 4 নম্বৰ ঈশ্বৰৰ ভক্ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ ডক্টৰ বাণীকান্ত কাকতি। 98 প্ৰশ্নটো হ'ল লোকচিত্ৰৰ প্ৰকৃতি হৈছে। 1 নম্বৰ বাস্তৱ কল্পনাৰ প্ৰভেদ নোহোৱা, 2 নম্বৰ গণচিত্ৰ আকৰ্ষণ, 3 নম্বৰ ঘটনাবহুল, 4 নম্বৰ শিশুৰ দৰে সৰল আৰু সহজ বিশ্বাসী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ শিশুৰ দৰে সৰল আৰু সহজ বিশ্বাসী। 99 প্ৰশ্নটো হ'ল বধকাব্যসমূহ ৰচনা কৰা হৈছিল। 1 নম্বৰ ধৰ্মৰ প্ৰচাৰকৰ বাবে, 2 নম্বৰ গণচিত্ৰক আকৰ্ষণ কৰিবৰ কাৰণে, 3 নম্বৰ সাহিত্য সৃষ্টিৰ উদ্দেশ্যৰে, 4 নম্বৰ উদ্দেশ্যবিহীনভাৱে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ গণচিত্ৰক আকৰ্ষণ কৰিবৰ কাৰণে। ইয়াত আন এটি
গদ্যাংশ দিয়া আছে আৰু গদ্যাংশটিৰ প্ৰশ্ন নং 1 পৰা 105 লৈকে সমাধান কৰিব লাগে। ইয়াৰ পদ্যাংশটি এনেধৰণৰ। 1 নং প্ৰশ্নটো হ'ল শৰৎকালে সাধন কৰা দ্বিতীয় কাৰ্য হৈছে 1 নম্বৰ পানী তৰাং কৰিলে, 2 নম্বৰ পানী নিৰ্মল কৰিলে, 3 নম্বৰ আকাশৰ মেঘবোৰ আঁতৰালে, 4 নম্বৰ বোকা গুচালে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ পানী তৰাং কৰিলে। 101 প্ৰশ্নটো হ'ল পৃথিৱীৰ পৰা বোকা কোনে গুচালে? 1 নম্বৰ বাৰিষা কালে, 2 নম্বৰ জীৱ জন্তুবোৰে, 3 নম্বৰ শৰৎকালে, 4 নম্বৰ আকাশৰ মেঘে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ শৰৎকালে। 102 নম্বৰ প্ৰশ্নটো হ'ল কৰ্দম শব্দৰ অৰ্থ হৈছে 1 নম্বৰ শৰৎ, 2 নম্বৰ বোকা, 3 নম্বৰ বাৰিষা, 4 নম্বৰ মেঘ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ বোকা। 103 প্ৰশ্নটো হ'ল শৰৎকালে সাধন কৰা তৃতীয় কাৰ্য হৈছে 1 নম্বৰ পানী তৰাং কৰিলে, 2 নম্বৰ পানী নিৰ্মল কৰিলে, 3 নম্বৰ আকাশৰ মেঘবোৰ আঁতৰালে, 4 নম্বৰ বোকা গুচালে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ বোকা গুচালে। 104 প্ৰশ্নটো হ'ল শৰৎকালে সাধন কৰা প্ৰথম কাৰ্য হৈছে 1 নম্বৰ পানী নিৰ্মল কৰিলে, 2 নম্বৰ আকাশৰ মেঘবোৰ আঁতৰালে, 3 নম্বৰ বোকা গুচালে, 4 নম্বৰ জীৱ জন্তুক ৰক্ষা কৰিলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ আকাশৰ মেঘবোৰ আঁতৰালে। 105 প্ৰশ্নটো হ'ল শৰৎকালত জীৱ জন্তুবোৰ কেনেকৈ আছিল? 1 নম্বৰ আনন্দ মনেৰে, 2 নম্বৰ সাঁতুৰি নাদুৰি, 3 নম্বৰ পথাৰত ৰাতিত, 4 নম্বৰ সংকটত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ সংকটত।